হেল্ল' এভৰিৱান, আপোনালোকে কি পিঠা বনালে কমেণ্ট কৰি জনাবচোন। মই ভোগালী বিহু বুলি ইমানেই আয়োজন কৰা হ'ল মোৰ। সেয়া চাওক পিঠা, আৰু এইফালে গাহৰি মাংস মানে আলু বিলাহী তেনেকৈ বনালোঁ ভাজি, আৰু ভাত খাবলৈ লৈছোঁ মানে। চ' মই ভাবিলোঁ আপোনালোকৰ ওচৰতে খাওঁ আজি ভাতটো। সেয়া চাওক, এইফালে মিচিং মানুহ যিহেতু হয় ন, গাহৰি মাংস মেইন, গাহৰি মাংস বনালোঁ বিলাহীৰ লগত। চ' বহুতেই টেষ্টি আছিলে খাবলৈ। আৰু এইফালে লৈছোঁ মই বৰা চাউলৰ ভাত অকণমান, আৰু এইফালে গাহৰি মাংস আৰু লাই শাকৰ আগ ভাজি কৰিছিলোঁ, শুকান ফ্ৰাই। খাবলৈ বহুত টেষ্টি আছিলে। আৰু আপোনালোকৰ খবৰ কেনেকুৱা কমেণ্ট কৰি জনাবচোন। আৰু খাবলৈ লৈছোঁ এতিয়া মই লাই শাক ভাজি, বহুতেই ভাল পাওঁ মই। আৰু এইফালে আৰু তেনেকৈ ফুলকবি তেনেকৈ বনাইছিলোঁ মিক্স কৰি মাংসৰ লগত। খাবলৈ বহুতেই টেষ্টি।